গুড মৰ্নিং সকলোকে আমাৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোকে ভালেই আছে, সকলো ভালেই আছে আৰু আমিও ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আজি মই এখন মেলা চাব গৈ আছোঁ। মেলাখনৰ নাম অষ্টিদান মেলা বুলি কয়। মই আগতে দেখাও নাই, শুনাও নাই আৰু এইবাৰ ফাৰ্ষ্ট টাইম দেখিম আৰু শুনিছোঁ নামটো। তো তাকে চাব গৈ আছোঁ, ময়ো চাম, আপোনালোকে মোৰ লগত চাব, ভিডিঅ'টো এনজয় কৰিব। তো দেৰি নকৰি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। এতিয়া বৰ্তমান আহি পালোঁ আমাৰ দোকানখনত আহি পাই স্কুটিখন এনেকৈ থলোঁ গাড়ীখন আৰু অকণ এতিয়া খোজকাঢ়ি যাম। ৰাস্তাইদি যাব লাগিব, খোজকাঢ়ি যাম। এনেকৈ এইফালে ক'ল পাৰ্ক আছে আৰু এইটো চাৰ্কেট হাউচ। ইয়াতে থাকে আহি পেলাই মন্ত্ৰী MLAবোৰ আহে, ডাঙৰ মানুহবোৰ আহি পেলাই ইয়াতে থাকে। আৰু এনেকৈ কৰি আপোনাৰ এইটো চাইডে আছে আমাৰ দোকানখন। এইখন ক'ত যাব? দীপাংকৰ দিয়া, হাই কৈ দিয়া। হাই। তুমি জানা নাই মেলাখনৰ বিষয়ে? কি মেলা হয় গম নোপোৱা? গ'লে গম পাম। এতিয়া গ'লেহে গম পাবা। যাবলৈ জেগা দেখাই নাই, দেখিছে ইমান ডাঙৰ ৰাস্তা আছে। গ'লে আগতে এনেই চোৱা নাই? আগত চাইছোঁ। কি মেলা নাজানা? দেখিছে কেনেকুৱা ল'ৰা হয়, কি মেলা সেইটোও পাহৰিলে। এইখন ক'ল পাৰ্ক, আমি ক'ল পাৰ্কৰ চাইডে আহি আছোঁ। ক'ল পাৰ্ক হয়। এদিন ক'ল পাৰ্কখনৰ ভালকৈ ৰিভিউ কৰাম, ভালকৈ দেখুৱাম। আজি এনেই অকণ বাহিৰে দেখুৱালোঁ আৰু এখন কিবা ফৰেষ্টৰ কিবা হয়, সংমণ্ডল বন প্ৰাথমিক কাৰ্যালয়। এইবিলাক গাড়ী ধৰি ৰাখিছে, এইবিলাকৰ চালান নোহোৱাকৈ আনে নেকি। আৰু আমি একদম ফুটপাতে গৈ আছোঁ। এখন ক'ল পাৰ্ক হয় আৰু এখন ক'ল পাৰ্কৰ গেট হয়, নতুনকৈ বনাই আছে। আগতে এনেকুৱা নাছিলে, অকণমানকৈ সৰুকৈ আছিলে, এতিয়া নতুনকৈ বনাই আছে। मुंह से सुपारी निकाल के बात कर रहे बाबा। চাওক নতুনকৈ বনাই আছে ধুনীয়া। ইয়াতে টিকেট কাউণ্টাৰ কৰিব চাগে, চাওক খুব সম্ভৱ টিকেট কাউণ্টাৰ কৰিব লাগিছে। টিকেট কাউণ্টাৰ হ'ব মানে আগতে টিকেট কাউণ্টাৰটো এইফালে নাছিলে, টিকেট কাউণ্টাৰটো এনেকৈ গৈ এইফালে আছে। এইফালে ৰাস্তাটো দেখুৱাই দিম বাৰু এতিয়া মই। মেলাখন হৈ আছে গণেশ ঘাটত। গণেশ ঘাটটো চাব, গণেশ ঘাটটো দেখুৱাম আপোনালোকক অকণমান। গণেশ ঘাটৰ মন্দিৰ দেখুৱাম। নদী পাৰ যে ব্ৰহ্মপুত্ৰ নদী আমাৰ নহয় মানে আৰু আমাৰতো ওলাই গৈছে। कोई बात नहीं। মানে ব্ৰহ্মপুত্ৰ নদী কাণত হৈ আছে, নদী কাণতে গণেশ ঘাট আছে। তো গণেশ ঘাটটো দেখুৱাম আপোনালোকক। ব'লক তেতিয়াহ'লে গৈ থাকোঁ খোজকাঢ়ি চাওক খোজকাঢ়ি আহিছোঁ দুইটাই। ধুনীয়াকৈ যাম আপোনালোককো দেখুৱাম, তো চাই যাব। আৰু মই কৈছিলোঁ যে ক'ল পাৰ্কৰ কাউণ্টাৰটো এইফালেদি যাই পেলাই অকণমান আগত আছে। তো এতিয়া নেদেখুৱাই, একেবাৰে পিছত দেখুৱাম। এইফালে এখন স্কুল আছে, ড্ৰ'ন বক্স স্কুল আছে। টমটম পাৰ হৈ গৈছে। আৰু এইটো দেখিছে, এইটো ডিষ্ট্ৰিক্ট লাইব্ৰেৰী হয় তেজপুৰৰ। মানুহ বহুত হয় কিন্তু ন, একদম ডাঙৰ মেলা নিচিনা লাগিছে। আৰু এইবিলাক আমাৰ পুলিচ বন্ধুসকলে সেয়া কৰি আছে। গাড়ী চাড়ী সোমাব দিনা বহুত জাম হৈ যায় ন, নো এণ্ট্ৰি বৰ্ড লগাই থৈছে। এইফালেদি গ'লেও পাৰিম, এইফালেদি নাযাওঁ। আপোনালোক মেইন জেগাত দেখুৱাম, গেটেদি সোমাম। এইফালে গণতন্ত্ৰ ৰক্ষা কৰক কিবা প্ৰচেছ চলি আছে, প্ৰতিবাদ কাৰ্যসূচী। আমি আহি পাই গ'লোঁ গণেশ ঘাট, আৰু ইয়াতে হৈ আছে মেলাখন। ব'লক এতিয়া মেলাখনত দেখুৱাওঁ। মেলাখন অকণমান ৰিভিউ কৰাওঁ চেষ্টা কৰিবলৈ। আৰু কোনোবাক যদি পাওঁ তেতিয়া সুধিম কি হয়, কেনেকুৱা মেলা, কি কথা মেলাখনৰ বিষয়ে। ব'লক গেটখন। বহুত গাড়ী, ইমান ডাঙৰ গেট হয়। এনেকেদি আমি সোমাই যাব লাগিব। সোমাই আহিছোঁ। মই এই প্ৰথম গোমধানৰ দোকান কেইটকা সুধো ব'লা। এইবিলাক ফটো হয়, পুতলা, মুঢ়া চুৰা, এইফালে পেন চেন চব আছে। মুঢ়া বহিবলৈ পৰা বহুত ডাঙৰকৈ হয় ন মেলাখন।
টেবুল কৰ্ড পইচাহে নাই কিনিবলৈ 100 লাগে নেকি মিঠাই দোকান কি ল'ম আমি চেণ্ডেল ল'ম ন চাওক মানুহ কিমান মানুহ হৈছে তেজপুৰত জেগাটো সৰু হয় ন সেইটো কাৰণে অকণ অকণ জেগাতে বহুত মানুহ লাগে নিচিনা লাগে আৰু এইবিলাক পুতলা বা আৰু মন্দিৰটো এইটো হয় গণেশ মন্দিৰ হয় ন এইটো চাওক পুৰা ধোঁৱা হৈ আছে পুৰা চাকি তাকি জ্বলাই সোমাবলৈ জেগা নাই চোন পূজাৰ সামগ্ৰীৰ দোকানত শংখ চব পায় অলপ পূজাৰী পোৱালীকেইটা দেখিছে নাই সৰু পোৱালীও পূজাৰী হৈ গৈছে বে সোমাবলৈ জেগা নাই কেনেকৈ কাজিয়া লাগিছে দেখিছে এইফালে মানুহজনীৰ লগত এই মানুহজনীৰ লগত এই মানুহজনী কিমান মানুহ হৈছে হস্পিটাল মেলা তাতে এনেকৈ পূজা কৰি পেলাই তাতে এনেকৈ গা ধুব নদীত এইখন ব্ৰহ্মপুত্ৰ নদী কেমেৰা চাগে ধৰি নাপাব ধৰি পাবনে অকণ জুম কৰি দিছোঁ এইখন অকণ দেখিছেনে এখন ব্ৰিজ হয় ঘুমৰা কৰি ব্ৰিজ এনেকৈ গা ধুৱে গৈ এনেকৈ এতিয়া পূজা কৰি পেলাই গা ধুৱে বিশেষকৈ নাজানো মই কি বস্তু এনেকুৱা হয় তো কোনোবা যদি মানুহ পালে সুধি পেলাই আপোনাক জনাবলৈ চেষ্টা কৰিম আপোনালোকক চাওক এটা বেয়া বস্তু আৰু নদীখন বহুত লেতেৰা হৈছে পলিথিন এইবিলাক টেমা চেমা পেলাই দিছে ফুল পেলালে একো প্ৰব্লেম নাই বাৰু এইবিলাক কেঁচা বস্তু নোহোৱা হৈ যাওক বুলিবলৈ কিন্তু এই প্লাষ্টিক পেলাব নালাগে এই তেনেকৈ গা ধুই আহি পেলাই ইয়াতে এনেকৈ কাপোৰ চাপোৰ সলাবলৈ বাথৰুম এটা বনাইছোঁ সৰুকৈ তেনেকৈ আৰু নাই 2-3টাকৈ বনাইছে এইফালেও আছে এইটো এটা তাৰ আগত এটা এইফালে এটা টিঙৰে বনাই দিছে আৰু এখন ফেৰী হয় কিমান মানুহে গা ধুই আছে আমি অকণমান এনেকৈ নামি যাবলৈ চেষ্টা কৰিছোঁ ভয়ো লাগিছে পৰি যাওঁ বুলি বুজিলে বোলা ইয়াত CRP চব আছে এনেকৈ পূজা চূজা কৰি ইয়াতে অকণ খোৱা বোৱা কৰিছে ৰাতিপুৱাই অহাটো বহুত আৰু এইটো চাইডে হৈ আছে এতিয়া হৈ গ'ল ইয়াৰ পৰা অকণ ওলাই যাম বুলি আহিছোঁ বাহিৰলৈ ওলাই যাওঁ ওলাই যাব লাগিব গা চা ধুই এই মানুহবোৰে চব ইয়াত এনেকৈ কিবা কিবি দিছে চাউল দিছে পইচা দিছে এনেকৈ আৰু এতিয়া ওলাই আহিলোঁ আমি এতিয়া আমি চেণ্ডেল কিনিম বুলি আহিছোঁ চেণ্ডেল কিনো চাই থাকক কি টকা এইটো কম নাই ফিক্স ৰেট এটা বোলে ফিক্স ল'বা লৈ ল'লে চেণ্ডেল এনেকৈ দোকান কৰ 10 টকা এটা দিছে প্ৰফিট যোৰটো ভাল নীলা যোৰটো ভাল লাগিছিলে এইযোৰ লেতেৰা হৈ যাব এইযোৰে ল'বা তো চেণ্ডেল লৈ ল'লোঁ কেনেকুৱা বিকিব যাব ঠিকে আছে সৰুকৈ এখন পাৰ্ক এখন আছে কেৱল মহিলা আৰু শিশুৰ বাবে ইয়াতে অকণ বহি পেলাই জিৰাব পাৰে মানুহে
বৰ্তমান পঢ়ি ল'ব আপোনালোকে। এইফালে দোকান আৰু এনেকৈ ঘূৰি পেলাই চালে এইফালে এইখন ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াতে মানুহে পূজা কৰি আছে। আৰু এইটো দীপাংকৰ ৰ'দ পৰিছে কাৰণে ভালকৈ দেখা নাই, কিন্তু গোবৰ চোবৰ গোটাই গছকি অৱস্থাই নাই। এইটো কি বস্তু হয়? এইটো চন্দন কাঠ। তো বন্ধুসকলে দেখিছে চন্দন হয়, চনাবলৈ দেখিছে নে নাজানো। এইটো চন্দন কাঠ হয় চব। এইবিলাক কি কৰে? এইটো মুখত দাগি হ'লে লগাই আৰু পূজা পানীত লাগে। আৰু আৰু যদি মুখত দাগি চাগি হয় তেতিয়া লগাই দিলে ভাল হয়। মাথাটো ঠাণ্ডা থাকে ফুট লগালে। ফুট কৰে ন? কেনেকৈ কৰে এইটো ফুট? এনেকৈ বহিব লাগে। দেখুৱাওকচোন ঘঁহি পেলাই। এনেকৈ বহিব লাগিব। ঘঁহিলে ওলাই যায় ন? এয়া বহিছে এয়া ওলাইছে। এইটো চাওক, এনেকৈ ঘঁহি দিব, ঘঁহি পেলাই ঘঁহিলে ওলাইছে। তো এইবিলাক দাম কিমান? এইটো পিচ 100 টকা। পিচ 100 টকা। আমি আহি পেলাই এতিয়া এখন খুৰাক লগ পাইছোঁ। খুৰাজনে কৈ দিব মেলাখনৰ বিষয়ে। কি মেলা বুলি কয় এখন? এইটো অষ্টমী মেলা বুলি কয়। অষ্টমী মেলা। অষ্টিধাম দেখুৱাই ন? মানে কি মানুহবোৰ যে ঢুকাই যে ঢুকালে এইটো অষ্টি দিয়ে যে অষ্টিধাম মেলা ন? অষ্টিধাম মেলা। ইয়াত কি কৰে? এইটো মানে গা ধুই বামুণ লৈ পিছত এইটো মানে এইটো অষ্টি যে দান কৰে, অষ্টি বহাই দিয়ে আৰু। কেইদিন হ'ব মেলাখন? এইটোতো হয় 2 দিনে, কিন্তু এই চিলকাটত 7 দিন হয়। আজি প্ৰথম দিন আৰু কাইলৈ হ'ব। আপোনাৰ বিক্ৰী বাৰ্তা কেনেকুৱা? বিক্ৰী বাৰ্তা হৈ আছে আৰু। আপোনাৰ নামটো কৈ দিয়ক। নাম নিত্যানন্দ কৰিব। অকণমানকৈ ক'লে থুলমূলকৈ। তো সেনেকৈ হয় মেলাখন। ইয়াত 2 দিন হ'ব বোলে। তো আপোনালোকে আহিব যদি তেজপুৰৰ পৰা চাই আছে, আৰু এনেকৈ যদি কাৰোবাক চন্দন লাগে সেই খুৰাজনৰ পৰা লৈ ল'ব পাৰিব। তো আমি এতিয়া স্পৰ্টিংটো ল'ম। স্পৰ্টিংটো লৈ পেলাই ভিডিঅ'টো শেষ কৰিম। আৰু আপোনালোক স্পৰ্টিংটো লৈ পেলাই শেষ কৰিম। স্পৰ্টিং লৈ আছোঁ আমি। আজিলৈ ইমানখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু অকণ মৰম আশীৰ্বাদ কৰিব যাতে আপোনালোকৰ মাজলৈ আৰু ভাল ভিডিঅ' আগবঢ়াব পাৰোঁ। তো বাই বাই, লাভ ইউ অল, জয় আই অসম।